নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে বাই নলেজলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল খুব এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। অসম চৰকাৰে যেটো বৰ্তমান 22 আৰু 23 বৰ্ষৰ যেটো বাজেট অধিৱেশন চলি আছে, সেই বাজেটখনৰ পৰা 4টামান ডাঙৰ বৃহৎ ঘোষণা কৰিছে আৰু কি ঘোষণা কৰিছে বিস্তাৰিতকৈ আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম যে কি ডাঙৰ ঘোষণা 4টা কৰিছে। অসম বাজেট 2022 আৰু 23 লৈ যেটো বাজেট চলি আছে অসম বৰ্তমান, সেই বিষয়ে আজি এই ভিডিঅ'টোত জনাম। 4টা ডাঙৰ ঘোষণা কি এটা 4টা ডাঙৰ ঘোষণা কৰিছে সেই খিনিলৈ আজি জনাই দি আছোঁ। প্ৰথমটো হ'ল অৰুণোদয় আঁচনিৰ সাহায্য পৰিৱৰ্তে বিত্তীয় বৰ্ষৰ পৰা মাহিলী 1250 টকাকৈ বৃদ্ধি কৰা হৈছে। তাৰপিছত কৈছে কি 50 ইউনিট বিদ্যুতৰ বাবে 250 টকাকৈ অতিৰিক্ত সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে। লগতে আৰু কৈছে যে আৰু ইয়াতে কোৱা হৈছে যে এই বাজেটত অসমৰ 6 লাখ অতিৰিক্ত হিতাধিকাৰী সংযোজনৰ প্ৰস্তাৱ আগবঢ়াইছে এই বাজেটখনত। আৰু এই বাজেটখনৰ মূল পৰিমাণ হৈছে মুঠ 2000 কোটি টকাৰ মুঠ বাজেট। এই বাজেটখনৰ যিখিনি প্ৰস্তাৱ আগবঢ়াইছে এইখিনি কাৰ্যকৰী হ'লে বহুত এটা ভাল বুলি হ'ব বুলি আশা ৰাখিছোঁ। 2022 আৰু 23 বৰ্ষৰ এখন বাজেট চলি আছে যে অৰুণোদয়ৰ যিখিনি টকা আছিল আগতে 830 টকা পৰিৱৰ্তে 1000 টকা হ'ল। আৰু এইখন বাজেটত আৰু এটা ভাল খবৰ আনিছে যে 1250 টকালৈ বৃদ্ধি কৰিছে এই আঁচনিখনৰ টকা। খুব এটা ভাল খবৰ। আৰু এই বাজেটখনত আৰু 6 লাখ হিতাধিকাৰী সৃষ্টি কৰিব এই অৰুণোদয়ৰ। খুব এটা ভাল খবৰ বুলি আমি ক'ব পাৰোঁ। লগতে ইয়াৰ লগত আৰু এটা ভাল বৃহৎ ঘোষণা কৰিছে। সেই ঘোষণাখিনি হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰ আৰু ছাত্ৰীক দিয়া হ'ব স্কুটি। কোৱা হৈছে যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰ আৰু ছাত্ৰীক দিয়া হ'ব স্কুটি। এই বৰ্তমান যেটো বাজেট চলি আছে এই বাজেটখনত প্ৰাধান্য দিয়া হৈছে ছাত্ৰ ছাত্ৰীৰ ওপৰত, যে যিসকলৰ পৰীক্ষাত উচ্চতৰ মাধ্যমিক প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব তেওঁলোকক ছাত্ৰই হওক বা ছাত্ৰী হওক তেওঁলোকক দিয়া হ'ব এটাকৈ স্কুটি। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক যে বাজেটখনত যিটো ঘোষণা কৰিছে ঘোষণাখিনি যদি কাৰ্যকৰী কৰে তেনেহ'লে ভাল বুলি আমি ক'ব পাৰি আৰু কি। তাৰপিছত পৰৱৰ্তী এটা ডাঙৰ ঘোষণা হ'ল শিক্ষাৰ্থীসকললৈ উদ্গতিৰ ব্যৱস্থা। প্ৰজ্ঞা ভাৰতীৰ যেটো শিক্ষাৰ্থী সহায়ৰ অবিৰন্ত পদক্ষেপ লৈছে যে স্নাতক পৰ্যায়ৰ সকলো শিক্ষাৰ্থী বিনামূলীয়া পাঠ্যপুথি আৰু পাঠ্যপুথি ক্ৰয়ৰ বাবদ সাহায্য প্ৰদান কৰিব এইখন বাজেটে ঘোষণা কৰিছে। তাৰপিছত কৈছে যে স্নাতক চিকিৎসা মহাবিদ্যালয় আৰু পলিটেকনিক মহাবিদ্যালয় স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যপুথি অধ্যয়নৰ শিক্ষাৰ্থীলৈ হোটেলৰ খৰচৰ বাবদ প্ৰতিমাহে 2000কৈ টকা প্ৰদান কৰিব এইখন ৰাজ্য চৰকাৰে এই আঁচনিখনত ঘোষণা কৰিছে। পৰৱৰ্তী কৈছে যে দৰিদ্ৰ সীমাৰেখাৰ তলত শ্ৰেণীৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব, যে যিসকলৰ BPL সংযোগী পৰিয়াল আছে তেওঁলোকক এইটো সুবিধা দিব। অভিনন্দন আঁচনিৰ অধীনত শিক্ষাৰ ঋণ ক্ষেত্ৰত সাহায্য উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম বিভাগৰ। লগতে আৰু ইয়াতে কৈছে যে স্নাতকোত্তৰ শ্ৰেণী অধ্যয়নৰ ছাত্ৰ ছাত্ৰী প্ৰতি বছৰে 10,000কৈ টকা অনুমোদন। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা। এইখন বাজেটত ঘোষণা কৰিছে। বাজেটত মুঠ যেটো ধন আবণ্টন কৰিছে 410 কোটি টকা। আৰু কৈছে আৰম্ভণি আৰম্ভ কৰিব যে ষ্টাৰ মাৰ্ক লাভ কৰা শিক্ষাৰ্থীসকলক 2000কৈ টকা প্ৰদান কৰিব। প্ৰতিখন জিলাৰ উপায়ুক্তলৈ 1 লাখ টকাকৈ প্ৰদান কৰিব। এইটো হৈছে নৱম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰা শিক্ষাৰ্থী আৰু উপায়ুক্তৰ বিশেষ পৰামৰ্শ। যে এইখিনি আছিল এই বাজেটৰ আজিৰ ভিডিঅ'। এই ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাজেটত এই 4টা ডাঙৰ ঘোষণা কৰিছে।